হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু গাইজ, আজি নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। তো গাইজ, বৰ্তমান গৈ আছোঁ মই হৰিচিঙাত। মানে এনেই যাওঁ আৰু ঘৰত কিছু কাম আছে বুলি, কিন্তু একো কাম নাছিল বুলি কৈছিলোঁ হয়, কিন্তু ৰাস্তাতে দেখা পালোঁ সঁচাই কাম ওলাল। মানে যিটো মাছ বেপাৰী আহিছে তাকে মাছ কিনছি, আৰু আমাৰো কিনছি বাৰু, কিন্তু মামাহঁতৰ হৰিচিঙাত আছে, তো সিহঁতৰ কাৰণে কিনিলা মাছ। তাকে এতিয়া মাছটো দিব যাব লাগিবই ঘৰলৈকে, তো মাছটো কিনি লগ পাই আছোঁ নেকি গাইজ। তো গাইজ, ধুনীয়াকৈ মাছ কিনি হ'ল মানে, আৰু আহি আছোঁ এতিয়া দোকানলৈ, মানে মামাহঁতৰ ঘৰলৈ। তো যাই আছোঁ। আৰু গাইজ, যিহেতু ৰঙালী বিহু আহি পেলাই, তো সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। তো কাৰ কি কেনেকুৱা বিহু হয় কেমন কৰি যাম। আৰু গাইজ, যিহেতু বহুত দিন মিনি ব্লগ বনা নাছিলোঁ, তো আজি বনালোঁ। তো কেনেকুৱা হৈছে নাজানো, বেয়া হ'লে কমেণ্ট কৰি কবি আৰু। তো ফাইনেলি গাইজ, পালোঁ এই হৰিচিঙা পালোঁ, মানে মামাহঁতৰ ঘৰো পালোঁ। মানে পামেই আৰু। তো গাইজ, মামাহঁতৰ ঘৰ পালোঁ, কিন্তু তাত আৰু ভিডিঅ' নকৰিলোঁ, চিধা আহি পালোঁ দোকান। তো